ঘৰৰ পৰা ওলাই আহিলোঁ কেনানো ঘৰত বা কাটি থাকবি আৰু পানী কিনাম হৈছে ইফালে চাবা আহিলোঁ একপাক দলঙৰ কাটি পানী কি হৈ গৈছে কিমান বাঢ়িল কিমান কি হ'ল এটা আছে পাছে দি হয় ডক্টৰ আৰু মই আহিলোঁ এই দলঙৰ পৰিস্থিতি চাপ কিৰকম হৈ গৈছে পানী পূৰা বানপানী হৈ গ'ল পটকৈ পানী আহোঁতে আপোনালোকৰ তাতে কিমান পানী কমেণ্ট কৰা কবিচোন কিমান পানী তোমালোকৰ তাতে আমাৰ তাতে তামান পানী চাইলকে দলং পূৰা বজাই হৈ গৈছে পূৰা পানীয়ে পানী তামান পানী কিমান হৈ পানী মানুহ অসুবিধা হৈ গৈছে আৰু কাম নাই পানী পূৰা কি কৰি উপায় নহয় পানীয়ে চাৰিওফালে আমি ছাতি লৈ ইফালে কৰি আছোঁ অকণমান অলপ পানী সিটাই আছে তাৰমানে আৰু লগটো এদিনকৈ পূৰা নুমি আছে দলঙৰ তলত একবাৰে দলঙৰ তলত চাই পৰিস্থিতি কীৰকম পানী হৈছে তলত যাই কেনেকুৱানো লাগে তাকে চাই মই ভাবি আছোঁ এনেকৈ নুমিম না নুমিলেই পটকৈ যদি পৰবা লাগে কি হ'ব মোৰ গতিকে সেইকাৰণে নুনুৱাই ভাল এদিনকৈ মই জাগি দি দৌৰি দি অলপ বেৰাই যাম তাৰপিছত তলত যাম তাৰপিছত পানী চাম তথাপিও এনেকৈ জোৰ জবৰদস্তি দিয়া যোৱা জেগা দি যোৱাত চাই নাযায় ভাল আপোনালোকৰ নাযাবি পটকৈ কিবা এটা পৰি গ'লে হৈ যাব কিবা এটা পিছত গম পাবি আৰু এদি আমি ছাতা লৈ আছোঁ পূৰা পানী আহিছে না অলপ চাই আছোঁ তাতে নদীটো চাবি অকণমান চাম নদী চদী কি ৰকম পানী হৈ গৈছে পূৰা দলং বজাই সংগ হৈ গৈছে পানী দেখা নাই কি ৰকম হৈ গৈছে পানী তথাপিও এৰাই নাই পূৰা দেখা নাই পানী চাৰিওফালে পানী দলঙৰ ভিউখিনি চানা কি মজা হৈ আছে না এইখিনি ভিউ মজা ভিউ আৰু এদি ছিংগাৰ আছে গান গাই আছে আৰু এদি ইনকে আছে বহি ছিংগাৰ মানে এনে ছিংগাৰ শুনিছোঁ দে মোৰ এইখিনি আৰু এদি যাই আছোঁ পূৰা চানা কীৰকম উঠা নাই এদি যদি পটকৈ পৰবা লাগে মই বাচি থাকিম নেকি আৰু এদি পানী পূৰা পানী চানা কীৰকম হত বৈ আছে ইফালে মজা গা ধুবা যে মজা হৈছে না কিন্তু কি কবি ঠাণ্ডাৰ দিনত এনেকৈ গা ধুই গুড দিয়ালে গা ধুলে হয়